আপোনালোকে লিষ্ট দিছে লিষ্টৰ মতে ঠিক আছে লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে এই মানুহজন কেনেকে সোমাইছে ইয়াত এই মানুহজন কেনেকে সোমাইছে কি হয় তেওঁ পুলিচ নাকি হেৰি নাকি কি হয় তেওঁ কি হয় এখন লিষ্টখন কি এতিয়া সিনিয়ৰ সিটিজেন আহিছে শিক্ষাগুৰুসকল আহিছে তেওঁলোকক সোমাব নিদিয়ে কাক দিব আপোনালোকে কথাটো ক'ব দিয়ক আপোনালোকে ক'বই খালি এসডি অফিচত ক'বলে কি আছে অপমান কৰিছে ইয়াত এসডি অফিচৰ ফেমিলি মানুহ কিজন খালি দায়িত্ব কৰিব পাৰে গুছিগলে হল না বল গুছিগলে হল না না নকৰো কি হ'ব আমি চাম না কোন থানাৰ হয় কথা ক'ব নাজানে ইয়াত মানুহ ৰাখে কিলে বুজি নাপাও আমি যি বুজি পাব লাগে বাইদেউ বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো হ'ব কি ইস্যুজ আছে খালি মিডিয়া খিনি কাৰণে ইস্যুজ আছে হা বেলেগৰ কাৰণে না মিডিয়া আকৌ ইয়ালৈকে আহিব লাগিব আমি ইয়াত আপোনালোকৰ প্ৰগ্ৰামটো এখেতলোকে কৈছে এফালে কি সোমাব নোৱাৰে ফৰ সিকিউৰিটি ৰিজন কিন্তু হেফালি আহি পেলাই ইয়াত সোমাব পাৰে এইটো কি সিকিউৰিটি ৰিজন এখেতে কৈছে মানুহ কেনেকে এই মানুহজন কেনেকে সোমালে এইজন কেনেকে মিডিয়া মানুহ এইজন মেডিকেলৰ মানুহ কেনেকে হ'ল নাই নাই এইজন মেডিকেলৰ মানুহ কেনেকে হ'ল তেওঁ কি হ'ল বাইদেউ কাহিনীতে হেফালে আহি পেলাই যদি কাম কৰিব পাৰে তেওঁলোকৰ ডিউটিত আছে তেওঁলোকৰ হেতে কৈছে আপোনালোকৰ মেনেজমেন্টটো সম্পূৰ্ণ ভুল হৈছে আপোনালোকৰ মেনেজমেন্ট সম্পূৰ্ণ ভুল হৈছে আজি 15 আৱাৰ্ছ হয় আপোনালোকৰ অপমানিত হৈছে আপোনালোকে আমাক মাতি পেলাই আমাক অপমানিত কৰিছে প্ৰথম আপোনালোকে জানিব লাগে আপোনালোকে আমাক মাতি পেলাই অপমানিত কৰিছে অপমান কৰিছে না না কি তাহলে কইলা আপোনালোকে তালৈকে কোনো যাব নোৱাৰে ঠিক আছে আৰু সেইখিনি ভিআইপি বুলি নহয় দেয়াৰ আৰ সাম প্ৰটোকলছ উই হ্যাভ টু ফলো দেম ওকে আপোনালোকে এনে ক'লে নহ'ব নহয় তেওঁ খুদক আকৌ কোন আপুনি নাই খুদা যে সবকে খুদিব উই আৰ কিপিং আ ডিসটেন্স ফৰ এভৰিবডি এটা কি হ'ব আপোনালোকে কি দিব নিদিয়ে এ হাত নলাবচোন তেওঁ কি হাত লগায় বাইদেউ যি ক'ব সেইটো হ'ব আপোনালোকৰ কাৰণে তাত আমি ধুনীয়াকৈ জাগা থৈছো তেনে যাব নিদিয়ে কিবা এফালে নহয় ন আৰে এফালে গলে এটা আমাৰ কি আহি যাব নাই নাই মই নাযাওঁ আমি সব নাই নাই আমি একেলগতে কিবা কৰিম আপোনালোকে আমি আজি বয়কট কৰিম যদি আপোনালোকে হেফালে যাবলৈ ৰাস্তা আছে তেতিয়াহ'লে মই কাণখন কাটি দিব ঠিক আছে হ'ব তে মিডিয়া ফুটেজটো ক'বা ল'ব আপোনালোকৰ ভাইছ এনেকুৱা হ'ব নালাগিছিল কাণখন কাটি দিবতো ভাইছ হ'ব নালাগিছিল আপুনি নাই নাই বাইদেউ আপুনি ভুল কৰিছে এইটো আপোনাৰ ভাইছ এইটো হ'ব নালাগিছিল মোৰ কাণখন কাটি দিব সেইটো আপোনাৰ ভাইছ হ'ব নালাগিছিল নাই আপোনাৰ ভাইছ এইটো হ'ব নালাগিছিল মেডাম তেখেতে কেনেকৈ আহিলে বন্ধ কৰি তেওঁ কেনেকৈ আহিলে আপুনি যি কৈছে মানি লৈছে বন্ধ কৰি দিছে তেখেত কেনেকৈ আহিলে আমাৰ প্ৰশ্ন এইটো তেখেত কেনেকৈ আহিলে না না বাইদেউ এটা জাষ্ট এটা তেখেত কেনেকৈ আহিলে মানে কি মানে আপোনালোকৰ যিবোৰ ঘৰৰ মানুহ এইবিলাক হ'ব পাৰে বাকী মিডিয়া যদি আহিব না আপুনি কেনেকৈ আহিলে খালি ঘৰৰ মানুহবিলাক দায়িত্ব ভিৰ হোৱা নাছিলে ভিৰ হওক নহওক ঘটনা ঘটিবলৈ হ'লে ভিৰতো হ'ব মানুহ থাকিলেও হ'ব আপোনালোকে কি চিকিউৰিটি কৰিছে মুঠতে ঘৰৰ মানুহবিলাক ৰাইজত এফালে সোমাব পাৰে এছ ডি অফিচৰ চব ঘৰৰ মানুহ এছ ডি অফিচৰ ঘৰৰ মানুহবিলাক এফালে সোমাব পাৰে বোকাজান মহকুমা প্ৰশাসনৰ এক নাচুট নাভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে এটা নাচুট নাভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ নকৰে স্পষ্ট নকৰে তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে ইয়াত আচলতে ষড়যন্ত্ৰ মানে কোনো অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানত কেনেকৈ বোকাজান মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ আচলতে অতি দুৰ্ভাগ্যজনক আমি আজি বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰ
চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে। কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখে দিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে, কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক, সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে, বাধা প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে, আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ।